নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম এছিয়ান গেমছৰ মহিলাৰ ৭৫ কেজি বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিলে অসমৰ লাভলিনা বৰগোহাঁই। আৰু লাভলিনা বৰগোহাঁই ফাইনেলত চাইনাৰ যিগৰাকী বক্সাৰ আছিলে চাইনাৰ বক্সাৰগৰাকীৰ হাতত পৰাস্ত হৈছে। গোটেইকেইটা ৰাউণ্ডতে পৰাস্ত হৈ পেলাই তেখেতে সিলভাৰ মেডেল অৰ্থাৎ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হোৱা দেখা পোৱা গ'ল। গোটেই তিনিওটা ৰাউণ্ডৰ যদি আমি কথা ক'বলৈ যাওঁ, গোটেই তিনিওটা ৰাউণ্ডতে কিন্তু চাইনাৰ বক্সাৰগৰাকীক যিকেইগৰাকী জাজ আছিলে তেওঁলোকৰ ফালৰ পৰা অধিক পইণ্ট দিয়া দেখিবলৈ পোৱা গ'ল। গতিকে পইণ্টৰ যদি আমি কথা ক'বলৈ যাওঁ, এবাৰ চাই লওঁ আহক। এইখিনি হৈছে গোটেই পইণ্টখিনি গোটেইকেইটা ৰাউণ্ডত। ব্লু কৰ্নাৰত যিগৰাকী আছিলে চাইনাৰ আৰু ৰেড কৰ্নাৰত আছিলে লাভলিনা বৰগোহাঁই। গতিকে ৰেড আৰু ব্লু হিচাপে যিখিনি পইণ্ট দেখিছে, যিখিনি ৰেডৰ পইণ্ট সেইখিনি হৈছে লাভলিনা বৰগোহাঁই পইণ্ট, আৰু যিখিনি ব্লুৰ পইণ্ট সেইখিনি হৈছে চাইনাৰ যিগৰাকী বক্সাৰ তেখেতৰ পইণ্ট। গতিকে গোটেইখিনি পইণ্ট মিলাই 20-17, 20-17, 20-17, 19-18, 19-18 এনেকুৱা ধৰণৰ ব্যৱধানত পৰাস্ত হ'ল লাভলিনা বৰগোহাঁই। যি কি নহওক, যিটো চিলভাৰ মেডেল সেইটো পালে ৭৫ কেজি শাখাত। এতিয়া নেক্সট আমি যদি ক'বলৈ যাওঁ, এছিয়ান গেমছৰ পাছত 2024 চনৰ পেৰিছ অলিম্পিক হ'ব। আমি আশা কৰিছোঁ যে পেৰিছ অলিম্পিকত লাভলিনা বৰগোহাঁয়ে কিবা এটা পদক পাবলৈ সক্ষম হওক, তাকে আশা কৰি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।